বস্তুটোৱে গোটেই BTR-টোত কেনে ধৰণৰ ইম্পেক্ট কৰিছে যে এগৰাকী বড়ো সম্প্ৰদায়ৰ ব্যক্তিয়ে 10 বছৰৰ পিছত সাংসদ হ'বলৈ সক্ষম হ'ল এটো পলিটিক্যাল ইয়াৰ কেনেকুৱা ধৰণৰ সিগনিফিকেন্স ৰাজনৈতিকভাৱে ইয়াৰ মহত্ব কি সক বহুত এটা ডাঙৰ ইম্পৰ্টেন্স এটা আছে কথাটো হৈছে কি যে কোকৰাঝাৰ বুলি কোৱাৰ লগে লগে মানুহৰ মনলৈ বহুত কিবা কিবি আহে এটা হ'ল ইটো বড়ো হাৰ্টল্যান্ড সেকেন্ড কথা আহে যে এই অঞ্চলত দশকৰ পৰা দশক ধৰি সংগ্ৰাম হৈছিল এই অঞ্চলত বহুত কমিউনেল কনফ্লিক্ট হৈছিল ফেট্ৰিসাইডেল কিলিংস হৈছিল ইয়াত বহুত বছৰ মানে আৰ্মছৰ এক্টিভিটি হৈছিল মানে বন্দুক বাৰুদৰ যেটো আন্দোলন হৈছিল আৰু এইবিলাকৰ বিভিন্ন কাৰণত আমাৰ মাজত এটা মিসট্ৰাষ্ট মিসআন্ডাৰষ্টেণ্ডিং যেটো ভাতৃত্ববোধ বুলি কয় ইটো হেৰাই কৈছিল এটা সময়ত বড়ো অনাবড়ো তেনেকা পৰিবেশবিলাক হৈছিল তো আজিৰ সময়ত আমাৰ কোকৰাঝাৰত এজন বড়ো সাংসদ জিকি যোৱাটো যত এটা বড়ো অনাবড়ো এটা লাষ্ট 10 ইয়াৰ্ছত এটা পৰিবেশ আছিল বড়ো বুলি ক'লে কোনোবাই বেয়া পায় অনাবড়ো বুলি ক'লে কোনোবাই বেয়া পায় তেনেকুৱা এটা পৰিবেশ আছিল কিন্তু আজি মই ক'ব লাগিব যে 2020 যেটো পিস একৰ্ড হৈ গল যত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ব্লেছিং আছিল যত গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়াৰ গাইডেন্স আছিল যত সেই সময়ত মুখ্যমন্ত্ৰী নাছিল বাট এতিয়া আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ গুটি মানে ডিজাইনত তেখেতৰ বহুতখিনি ইনপুটস আৰু নেতৃত্ব আছিল ইয়াৰ পিছত 2020 একৰ্ডটো হৈ গল আৰু ফৰচুনেটলি ফৰ দ্য ফাৰ্ষ্ট টাইম ইন নৰ্থ ইষ্ট আমিয়ে ভেৰি মানে লাকি বুলি ক'ব লাগিব যিমানখিনি আমাৰ অস্ত্ৰধাৰী দাদা ভাইসকল আছিল একেবাৰতে আহি প্লাই সকলো সাইন কৰি একেদিনাই অন্তত আমাৰ অঞ্চলত পিস লাগে বুলি প্লাই সবে ঘূৰি আহিছিল আৰু এতিয়া সবে মেইন ষ্ট্ৰীমত আহি গল আৰু ইয়াৰ পিছত আমি 2020 চনৰ পৰা আমাৰ সবচে ফোকাসটোই আছিল পিস বিল্ডিং আৰু পিস বিল্ডিংটো লৈ প্লাই আমি কাম কৰি আছিলো ইয়াৰ পিছতো দুটা তিনটা গ্ৰুপ আকৌ ওলাইছিল কিন্তু অসম পুলিচ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আমি সবে মিলি সেই গ্ৰুপস বিলাকক আমি এটা ৰিভলিউশনলৈ যাব দিয়া নাই বুজাই আলোচনা কৰি মেলি ইয়তক ঘৰত আনা হৈছে আৰু পিসটো সাস্টেইন হৈছে এইখিনি সময়ত আমি যিখিনি কাম কৰি আছো সব কমিউনিটিকে কনফিডেন্স বিল্ডিং ট্ৰাষ্ট বিল্ডিং এগেইন মানে তেখেত সকলৰ লগত কমিউনিকেশনটো আকৌ কৰিছো ৰিলেশনটো ষ্ট্ৰেংথেন কৰিছো ইচ আদাৰ যেটো ওয়েল এণ্ড ও সব সমস্যাত আমি সমভাগী হ'বলৈ চেষ্টা কৰিছো আৰু প্ৰত্যেকটো মুহূৰ্তত যি সমস্যা আছে আমি মানে 1-to-1 মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত কমিউনিকেট কৰি মানে আমাৰ ভয়টো হৈছে যে আমি ভাল হোৱাত অলপ টাইম লাগো কিন্তু আমি ভুল কৰিব বিচৰা নাছিলো খুব ডেলিকেট ইস্যুস বিলাক আমি খুব ভালকে আলোচনা বিলোচনা কৰি কাম কৰি আমি কোকৰাঝাৰ লোকসভাত যোৱা ইলেকশ্যনত প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ 2 বছৰৰ কৰা কামৰ ফল মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ 3 বছৰৰ কামৰ ফল আমি ইয়াত UPPL দল আহাৰ পিছত বিজেপি UPPL মিলি সকলো জাতি জনগোষ্ঠীক খুব অনাৰ আৰু ৰেসপেক্টে আমি কাম কৰি আছো সবক লগত লৈ তাৰ পিছত এই পৰিবেশটো হ'বলৈ পালে গতিকে কোকৰাঝাৰৰ পৰাই বড়ো ভয়েসটো দিল্লীলৈ যায় বড়োৰ এটা ভয়েস আৰু উত্তৰ পূৰ্বাঞ্চলৰ ট্ৰাইবেল সকলৰ ভিতৰত লাৰ্জেষ্ট পপুলেশন আছে বড়ো সকলৰ আৰু এজন বড়ো মানে ব্যক্তি দিল্লীত পাৰ্লিয়ামেন্টত ভয়েস থকাটো বা এটা মেসেজ দিব পাৰাটো এটো ডাঙৰ কথা কাৰণ কোনবা এজন কোকৰাঝাৰৰ পৰা জিকি যোৱা সাংসদজন তেখেতে অকল বড়োৰ কথা নকব ট্ৰাইবেলৰ কথা কব অসমৰ কথা কব গতিকে ইয়াত আমি খুব আনন্দিত হৈছো আৰু আমাৰ যেটো এটা মহৎ উদ্দেশ্য লৈ কাম কৰা এটো সফল হোৱা বুলি ভাবিছো আৰু দিল্লীৰ কাৰণে এটো ভাল কথা কাৰণ এতিয়া আগত যিজন সাংসদ আছিল যদিও তেখেতে আমাৰে খিলঞ্জিয়া লোক আমাৰে হয় তেখেতে যেটো স্কুলৰ পৰা আহিছিল এটো অলপ বেলেগ স্কুল আছিল আৰু আমাৰ বৰ্তমান যিজন গৈছিল এটো যেটো স্কুল অফ থটৰ পৰা গৈছে বা যেটো পৰিবেশৰ পৰা গৈছে এটা দিঘলীয়া এটা সোশ্যাল ওয়ার্ক কৰি ৰাইজৰ লগত থাকি তেখেতে গৈছে সো তাত এটা দিল্লীও নিশ্চয় কিবা নহয় কিবা ভাল পৰিবেশটো তেখেতৰ পৰাও পাব